গাইজ আজি মই ক'ত আছোঁ আপোনালোকে হয়তো গম নাই পোৱা সৰুকৈ অলপ শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ আপোনালোকৰ কাৰণে কালি ৰাতি হ'ল দিয়া সেই শ্বৰ্টছ ভিডিঅ'টো আৰু মই আহি আছোঁ আপোনাৰ শদিয়াত আহিছোঁ মোৰ মিষ্টাৰ ভনীয়েকৰ ঘৰ আছে ইয়াত মানে মোৰ নন্দা আছে তো তাইতো বিয়া হ'ল আপোনাৰ ডিমৌলৈ বিয়া হৈছে মানে আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতে পৰে তাই তাত বিয়া হৈছে আৰু ভণ্টিৰ মাকৰ ঘৰ মানে শদিয়াত মই মানে ইয়াত আহিছোঁ মই কালি আহিলোঁ আৰু বেষ্ট ৱৰ্কাৰ হিচাপে তেওঁক এটা পুৰস্কাৰ সন্মানিত কৰা হ'ব তো তাৰ কাৰণে মোক মাতি পঠিয়ালে খুৰীয়ে মানে গেষ্ট আহিব তেওঁলোকৰ ঘৰলৈ তো অলপ লাগি মেলি দিব লাগিব ইমান মানে সন্মানীয় বস্তু এটা যেতিয়া পাইছে তো ভিডিঅ' এটা কৰি থওঁ ব্লগিং এটা কৰি থওঁ বুলি ভাবিলোঁ তো যিমানখিনি পাৰোঁ চেষ্টা কৰিম কেনেকৈ কিদৰে তেওঁক সন্মান কৰা হয় খুৰীক সন্মান দিয়া হ'ব সেইটোৱে অলপ থুলমূলকৈ ভিডিঅ' কৰিম আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে নতুনকৈ ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো আহি তেওঁলোকে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাব আৰু যাতে ধুনীয়া ধুনীয়া ভিডিঅ' আহি যিবোৰ নতুনকৈ ভিডিঅ' মই কৰি যাওঁ সেইখিনি ভিডিঅ' যাতে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু তেতিয়াহ'লে ব'লক আজি ইণ্ডিপেণ্ডেঞ্চ ডে' তো সকলোকে মোৰ ফালৰ পৰা হেপ্পী ইণ্ডিপেণ্ডেঞ্চ ডে' আপোনালোকলৈ শুভেচ্ছা যাচিলোঁ আৰু এতিয়া আপোনালোকে চাই যাব আমাৰ খুৰীয়ে ওলাইছে খুৰী গ'ল আৰু আমি এতিয়া খানা বনোৱা পৰ্ব কৰিব লাগিব তো আপোনালোকে চাই থাকিব কালি ৰাতি এইবিলাক আদা জলকীয়া এইখিনি পেষ্ট কৰিবৰ কাৰণে থৈ দিছোঁ কালি কৰিলোঁ এইবিলাক আজি এইখিনি কৰি তো এতিয়া আমি আকৌ ওলাই গৈছোঁ সেই পিছফালে আছে খুৰা আজি পূৰা বজাৰ কৰোঁতে গৈছে একদম আমি ওলাই আছোঁ এতিয়া খুৰীক য'ত আপোনাৰ সম্ভাষণ জনাব তালৈ আমি গৈ আছোঁ গোটেইখিনি খুৰা নাযায় ভণ্টি আৰু মই গৈ আছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব কেনেকুৱা লাগিছে জনাব ড্ৰেছটো আমাৰ ৰিম্পি ইমান ধুনীয়া লাগিছে চাওকচোন আৰু কুৰ্তি পিন্ধিছে বোলে এতিয়া গৈ আছোঁ চাৰিআলি পাই গ'লোহি চব তো ফাইনেলি আমি আহি পাই গ'লোহি গভৰ্ণমেণ্ট ফিল্ড ৰাজহুৱা খেলপথাৰত পাই গ'লোহি আৰু এতিয়া আপোনালোকৰ পৰিৱেশটো দেখাই আছোঁ এম্বুলেঞ্চ জৰুৰীকালীন এতিয়া সন্মানীয় মুখ্য অতিথি ডাঙৰীয়া শদিয়াবাসী ৰাইজক সম্বোধন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাওঁ সালামি প্ৰদান কৰিছে তেওঁলোকক নেতৃত্ব প্ৰদান কৰিছে হাবিলদাৰ ললিত সেৱাই তেওঁলোকে বেণ্ডৰ তালে তালে আগবাঢ়িছে নেতৃত্ব প্ৰদান কৰিছে 10ম শ্ৰেণীৰ ছাত্ৰী ঋতু ছাত্ৰীয়ে আৰু পতাকা আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ ইয়াত ডান্স কৰিছিল ধুনীয়া গান এটাও লাগি আছিল কিন্তু কপিৰাইট ক্লেইম আহি গৈছে তো সেইটো কাৰণে মই আকৌ ভইচ অভাৰ ইয়াতে কৰি দিছোঁ বহুত বেছি ধুনীয়া লাগিছিলে ইমান সুন্দৰভাৱে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছিল আৰু এয়া খুৰী ইমান ধুনীয়াকৈ তেওঁলোকে সন্মান যাচিছে তাৰ দুখনমান ফটো ইয়াত লগাই দিছোঁ আৰু ময়ো অলপ
ভিডিঅ' অলপ কৰি থ'লোঁ কপিৰাইট ক্লেইম আহি গৈছিলে সেইটো কাৰণে আকৌ ভইচ অভাৰ কৰি দিছোঁ খাব খাব